পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা হাঁহি এৰি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে মাতে মাতে সেউজে ৰিঙিয়া আৰু পাহাৰৰ সিফালে যিখিনি সমান জেগা দেখিছে সেয়া হৈছে বাংলাদেশ। এতিয়া বতাহতে উৰি উৰি পলকে বিচাৰি বিচাৰি মোক প্ৰাণৰ বতৰা দিয়ে শুনিছো গুণগুণনি শুনিছো খিলখিলনি। আমাৰ বাইদেউ দুজনী সৰু ছোৱালী হ'ব মন গ'ল। মোকো দেখা তোকে দেখাইছো সৰু ছোৱালী হ'ব মন গ'ল তহঁতৰ হয় নাই কেইজনী কেঁচুৱা হ'ব মন গ'ল এয়া দুজনী চলি আছে এয়া চিচ খেলিবলৈ থেংক ইউ আমি আহিছোঁ এতিয়া মৌচমাই কেভ। এতিয়া আমি একদম কষ্ট কৰিবলৈ ৰেডি হৈ আছোঁ একদম পূজা হৈ যাবলৈ। এইফালে বহুত ষ্টল আছে এইবিলাক আহি বজাৰ কৰিম অলপ চাম আৰু ৱাও কি ধুনীয়া ধুনীয়া বস্তু আছে। আৰু এতিয়া আমি কেভত সোমাবলৈ ৰেডি। জীৱনে কিনো পালে মিঠা হাঁহি এৰি চহৰৰ বাটে ঘাটে আজি পথাৰে সোমাই সোমাই গৈ আছোঁ। অ' চয়নিকা তই বুজ খোল নুখুলো মই যাবহে লাগে।
বহুত ফাইনেলি ইমান কষ্টৰ মূৰত আমি কেভটোৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আকৌ আমি বেলেগ এটা কেভলৈ যাম যিটো কেভ আৰু কষ্টকৰ হ'ব কিন্তু এক্সপিৰিয়েঞ্চৰ কাৰণে যাব মন গ'ল এইটো ছেকেণ্ড মৌচমাই কেভলৈ যাম আৰু সেইটো মানে আৰু বহুত সৰু সৰু চাপৰতে মানে বহুত পূজা হৈ যাব লাগিব আমি সেইটো কেভলৈ যাওঁতে এয়া টিকেট কৰি লোৱা হ'ল এয়া টিকেট পাৰ পাৰ্চন 20 আমি দুজনী কাটিছোঁ চ' 40 হৈছে এতিয়া আহি আছোঁ ছেকেণ্ড মৌচমাই কেভ চাওকচোন কিমান ভয়ানক জেগাটো আৰু এনেকৈ হাবিৰ মাজে মাজে গৈ আমি সেই কেভটো পামগৈ ব'লক কেভটোলৈ গৈ থাকোঁ বহুত ভাল লাগিলে কিন্তু প্ৰথমতে ঠেংকে মূৰটো মাৰি দিছিলোঁ অলপ টাইম ভয়ো লাগিছিল দাদা বুলি মাতিছিলোঁ কিন্তু আকৌ জোচটো আহি গ'ল আকৌ অকলে অকলে গুচি আহিলোঁ মই নাই 2 মিনিট বহি আছোঁ দাদা তাৰ পৰা এখন ফটো মাৰক না চয়নিকা হাই কেনেকুৱা লাগিছে বহুত কিবা ভূত বাংলাত যাই থকা যেন লাগিছে আমি এতিয়াতো মাজত সোমাই যাম মই এতিয়া মই আগত নাযাওঁ যাওক আমি নাযায় ছেকেণ্ড কেভটোৰ পৰা আৰু কি ডেঞ্জাৰ কেভ আছিল আৰু জেগাটো ভূতৰ জেগা আমাৰ শ্বপিং চলি আছে এইফালে কি ললি বৰমালে বেগ এটা লৈছে বৰমালে বেগ এটা কোনটো লওঁ বল মই এনেকা হ'ল হাতৰা চাই পিংক কালাৰ বজাৰ চলি আছে বজাৰ মই এয়া লৈ ল'লোঁ
আহি পালোঁ ৰুম হোটেল ৰুম হোম ষ্টে হয় এতিয়া কেবত আছিলোঁ কেঁচা কেক চাইছোঁ নহয় কেক কেইটা মই তোমাক ভিডিঅ' আৰু এয়া আমাৰ ডাবল বেড আৰু আজি ৰাতি বন ফায়াৰ হ'ব আমাৰ আপোনালোককো দেখাই দিম তেতিয়ালৈকে চাই থাকক আহি আছে বুলি নকবি সঁচা কৈছোঁ মই ভয় খাওঁ মই মানুহ ওচৰত নাহে মানুহ ওচৰত পাগল নেকি কেলে আহিব আমাৰ ঘৰৰ বাটত দিয়ে আমাৰ ঘৰৰ বাটত সেইটো নহয় দে আমাৰ মামাহঁতৰ তাতো দিয়ে আমি ইয়াত চিঞৰো সেইখিনি শুনা পালেনে বাৰু কি চিঞৰিলে আমি বন ফায়াৰ কৰি থাকোঁতে পূৰা শিয়ালে চিঞৰি আছিলে আৰু এইটো ভিডিঅ' মই ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ ইয়াৰ পাছৰখিনি মই আকৌ আপোনালোকৰ মাজলৈ লৈ আহিম সোনকালে তেতিয়ালৈকে বাই বাই